তুমি সোমবাৰে দিয়া মৰমবোৰৰ কথা ভাবি মংগলবাৰে হাঁহিমতি হৈয়ে দিনটো পাৰ কৰিলোঁ। বুধবাৰে যে তুমি খং কৰিছিলা গধূলি। বৃহস্পতিবাৰে মুখখন ফুলাই অভিমানীয়ে হৈ থাকিলোঁ। আগৰ দুদিনৰ কথা যে পাহৰিয়ে গ'লোঁ। আৰু শুকুৰবাৰে তোমাক পুৱাতে জোকালোঁ আৰু অদৰকাৰী কথা কিছুমান পাতি বিচনাতে দুয়োটাই হাঁহিলোঁ। শনিবাৰে তুমি ব্যস্ত আছিলা। দিনটো মই অকলেই পাৰ কৰিলোঁ। দেওবাৰে যে ইমান কথা ওলালে একেবাৰে মোবাইলৰ চাৰ্জেই শেষ কৰি পেলালোঁ। The subscriber is currently switched off. Please try after some time. আৰু এতিয়া চোৱাচোন, পুৱাতেই মেছেজ কৰিলোঁ, এতিয়ালৈ যে ৰিপ্লাই এটাও কৰা নাই। মই ৰৈ আছোঁ।